Hello friends, welcome to my YouTube channel GK for you. GK for you লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া সাহিত্যৰ ওপৰত কেইটামান কুৱেশ্যন। এক নম্বৰ কুৱেশ্যন, ইন আছামিজ লিটাৰেচাৰ হু ৱাজ ন'ন এজ উপন্যাস সম্ৰাট। অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? এনচাৰ ইজ ৰজনীকান্ত বৰদলৈ। 2 নম্বৰ কুৱেশ্যন, দ্য ফাৰ্ষ্ট আছামিজ ছনেট ৰাইটাৰ ইজ। প্ৰথম অসমীয়া ছনেট লেখক কোন? এনচাৰ ইজ হেমচন্দ্ৰ গোস্বামী। 3 নম্বৰ কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? এনচাৰ ইজ শৰৎচন্দ্ৰ গোস্বামী। 4 নম্বৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন অৰ্জুন এৱাৰ্ড। অৰ্জুন বঁটা প্ৰথম কোনে পাইছিল? এনচাৰ ইজ ভোগেশ্বৰ বৰুৱা। 5 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড আছামিজ মুভি। দ্বিতীয় অসমীয়া বোলছবিখনৰ নাম কি? এনচাৰ ইজ ইন্দ্ৰমালতী। 6 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট আছামিজ ৰোমেণ্টিক পয়েম। প্ৰথম অসমীয়া ৰোমেণ্টিক কবিতাটিৰ নাম কি? এনচাৰ ইজ বনকুঁৱৰী। 7 নম্বৰ কুৱেশ্যন, নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ছনেট পয়েম। প্ৰথম অসমীয়া ছনেট কবিতাটিৰ নাম কি? এনচাৰ ইজ প্ৰিয়তমাৰ চিঠি। 8 নম্বৰ কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ হেমকক ফাৰ্ষ্ট পাব্লিছ। হেমকক প্ৰথম কেতিয়া প্ৰকাশ পাইছিল? এনচাৰ ইজ 1900 খ্ৰীষ্টাব্দত। 9 নম্বৰ কুৱেশ্যন, জোনাকী ৱাজ এনাডাৰ ইম্পৰ্টেণ্ট মান্থলি জাৰ্নেল পাব্লিছড ফ্ৰম কলকাতা ইন 1889। হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী। জোনাকী মাহেকীয়া আলোচনীখন 1889 চনত কলকাতাৰ পৰা প্ৰকাশিত হৈছিল। আৰু জোনাকীৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? এনচাৰ ইজ চন্দ্ৰকুমাৰ আগৰৱালা। 10 নম্বৰ কুৱেশ্যন, হু গট ফাৰ্ষ্ট অসম ৰত্ন এৱাৰ্ড। অসম ৰত্ন বঁটা প্ৰথম কোনে পাইছিল? এনচাৰ ইজ ডক্টৰ ভূপেন হাজৰিকা।